যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব হালৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ শিলখাকু আৰু দীপৰ বিললৈকে সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যেটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰো নেকি তেতিয়া আমি কৈছো যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিক্যাল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিক্যালিও আমি কিছু আগবাঢ়িছো আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এটো হ'ব পাৰে নহ'ব পাৰে আমি পৰীক্ষা কৰো আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইস্যু কৰিলো তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদি অসমৰ বহুত পলিটিক্যাল লিডাৰে USTM-ক বচাব লাগি গ'ল মেঘালয় চৰকাৰেতো USTM-ক বচোৱা নাই মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰিলো আপোনালোকৰ মানুহ আমাৰ মানুহ জয়েন্ট এক্সপাৰ্ট কমিটি কৰো অসমৰ মানুহে USTM-ক বচাব ইমান লাগি গ'ল কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই এতিয়া আমি আৰু এটা আলোচনা কৰি আছো যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTM-ত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTM-ৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব নহয় সকলো ক্ষেত্ৰতে BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত চিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই চিট অলপ বঢ়াই দিম গতিকে মানে USTM-এ আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে অসমৰ ৰাইজক চ্যালেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম সেন্ট্ৰেল ইউনিভাৰ্চিটি সেইখন নেহু তো সেন্ট্ৰেল ইউনিভাৰ্চিটি নহয় সেন্ট্ৰেল গভৰ্ণমেণ্টকতো আপুনিও টেক্স দিয়ে ময়ো টেক্স দিওঁ ইনকাম টেক্স যিমান দিওঁ এইটোতো সেন্ট্ৰেল গভৰ্ণমেণ্টতে যায় গতিকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউচনৰ ওপৰত সবৰে অধিকাৰ গুৱাহাটী IIT তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয় মণিপুৰৰ ষ্টুডেণ্ট আহে আমিতো বাধা নিদিওঁ আমিতো ৱেলকাম কৰোঁ কিন্তু USTM-টো এইটো এটা স্কেম হয় মানে মোকতো এতিয়া তাতে বহুত মানুহে মই ভিতৰত সোমাব খোজা নাই বহুত মানুহে মোক হোৱাটছআপ কৰি আছে ইটোৰ কোৱালিফিকেশ্যন নাই সিটোৰ নাই মই সোমাব খোজা নাই যিহেতু এখন আমাৰ ষ্টেটৰ নহয় নাই এতিয়া আমি আমাৰ কেবিনেটত এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্ছিং কলেজ মেডিকেল কলেজ ডেণ্টেল কলেজ খুলিলে
সিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগিব। ইমান দিন আমাৰ ছিষ্টেমটোত সিকিউৰিটি ক্লিয়াৰেন্স নাছিলে। মাটি থাকিলে টকা থাকিলে দি দিব পাৰি। এই আইনবোৰটো কংগ্ৰেছৰ দিনতে বনোৱা আছিল। নিৰাপত্তাজনিত সিকিউৰিটি ক্লিয়াৰেন্স লোৱাটো আমাৰ নাছিলে, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাৰোবাক লাইচেন্স দিয়াৰ আগতে IB ৰিপৰ্ট লৈহে দিয়ে। অসমত সেই ব্যৱস্থাটো নাছিলে, গতিকে অসমত এতিয়া সেই ক্লজটো আমি আনি আছোঁ। 2-3 মাহ লাগিব। তাৰ পিছত নিজে নিজে এনেকুৱা ধৰণৰ ইনষ্টিটিউট বহুত কমি যাব। কেৰেলাৰ পৰা কেইবাখনো এতিয়া ইউনিভাৰ্চিটি আহিছে। বৰাক ভেলীত কেৰেলাৰ পৰা অহা, বৰপেটা আৰু বৰাক ভেলীত কেৰেলাৰ পৰা কেইখনমান ইউনিভাৰ্চিটি ইয়াত খুলিব লাগি আছে, আৰু গোটেই কেইখনৰ বেকগ্ৰাউণ্ডটো আমি চেক কৰিব সন্দেহজনক। কিন্তু অসমৰ আইনত চেক কৰাৰ ইয়াত কোনো প্ৰভিজন নাছিলে। সেইকাৰণে এতিয়া আমি সিকিউৰিটি ক্লিয়াৰেন্সটো আমি আমাৰ আইনত আমি আনি আছোঁ। কোনে? হাইকোৰ্টে দিছে, হাইকোৰ্টকতো মানিব লাগিব। হাইকোৰ্টৰ লগত মই কেনেকৈ যুঁজ বাৰু? হাইকোৰ্টে যি নিৰ্দেশ দিয়ে মানিব লাগিব। হাইকোৰ্টক আমাৰ মনৰ কথাখিনিও ক'ব লাগিব। হাইকোৰ্টটো কেনেকুৱা, দুই পক্ষক শুনে, তেওঁলোকৰ শুনিছে, এতিয়া আমাৰ কথাখিনিও আমি শুনাব লাগিব। এতিয়া গ্ৰীণ, কোনটো গ্ৰীণ? সেইটোতো মই ৰাইজক আহ্বান জনাইছোঁ। চৰকাৰেতো যাব নোৱাৰে। আপুনি মোৰ ষ্টেটমেণ্ট চাব, ফেচবুক লাইভতো চাব। মই কৈছোঁ যে NGO বা আপোনালোকৰ যিকোনো এজন ব্যক্তি গ্ৰীণ ট্ৰিবিউনেলত গ'লে ভাল হয়। কাৰণ মই চালোঁ যে ষ্টেটৰ এগেইনষ্টত ষ্টেট গ্ৰীণ ট্ৰিবিউনেলত যাব নোৱাৰে, কিন্তু NGO যাব পাৰে। অসমৰ NGO যাব লাগে, যিখিনি বানপানীৰ ওপৰত কৈ আছে। হ'ব কি এতিয়া মই কি কৰিম কওক? পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব লাগিব। কিন্তু এইবিলাকতো ৰেভিনিউ পাহাৰ হয়। তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাহে না। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTMে? নাই কিয় চৰ্চাটো, মই গোটেই চৰ্চাটো চাই আছোঁ যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে। সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। কাৰণ আপুনি মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব। কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে। এনেকৈ জাতি থাকিব নেকি কওক? নাই বিষয়টো মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহাটো। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? এই আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকৈ মিলাই দিছে, আমি থাকিম নে নাই কেতিয়াবালৈকে? নাই আমি কেতিয়া, মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? কেতিয়াবা এই কথাখিনিও ক'ব। নাই কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয়নে? আজি কালি আইন আহিব। নাই আমি একো নাই, খালি মই হাঁহিয়াই কৈছোঁ যে আমি এখন অসমত থাকিব পাৰিম নাই, সেইটো আমাক বুজাই দিব। নাই চৰ্চিত বিষয় কাৰণে কৈছোঁ। আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেম'গ্ৰাফিক চেঞ্জ। গতিকে শ্বাহ আলম মহিবুল হকে, হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলীক থাকিব দিব নাই, এইটো কেতিয়াবা ডিছকাছ কৰি ল'ব। আমছুৱে যিমানে প্ৰতিবাদ কৰে, এইটো মোৰ কাৰণে চাৰ্টিফিকেট। তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমছুৰ লগত কাজিয়া লাগিছিলে, আমছুৰ লগত যুঁজিছিলে, ছাৰেণ্ডাৰ কৰা নাছিলে। মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰোঁ যে থকা দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিলে। তেনেকৈ মোৰ নামটো লিখি যাওক, আৰু তেনেকৈ মোৰ নামটো লিখি থাকক। নাই কোনো নাই, উত্তেজিত কৰিলেও ইয়াত মই আছোঁ, একো কৰিব নোৱাৰে। মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা, পাছ কৰাই দিম। উত্তেজিত কৰি থাকিব। উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ। যিমানে উত্তেজিত নহওক কিয়, এটা কামত লাগিছোঁ যেতিয়া তাক চেছ কৰিম।